এই বছৰ 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈ আমি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে স্বাস্থ্য সেৱা উৎসৱ পালন কৰিবলৈ সক্ষম হৈছিলোঁ। ইতিমধ্যে আমি প্ৰেজেন্টেশনত দেখিছো যে এইবাৰ স্বাস্থ্য সেৱা উৎসৱত আমি জিলা চিকিৎসালয়ৰ পৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আমি সামৰি লৈছিলো আৰু ৰাজ্যৰ 1245খন চিকিৎসালয় আমি থিমেটিক সুপাৰভিজন আৰু বিহংগম ডিস্ট্ৰিক্ট সুপাৰভিজন এই দুইটা দিশৰ পৰা আমি পৰীক্ষা কৰাৰ চেষ্টা কৰিছিলো। আমাৰ ৰাজ্যত থকা চিকিৎসা মহাবিদ্যালয়সমূহক আমি এটা ক্লাষ্টাৰ পৰ্যবেক্ষণ কৰাৰ দায়িত্ব দিছিলো আৰু বিশেষজ্ঞৰ দ্বাৰা ইন্টাৰনেল এছেছমেন্ট হোৱাৰ পিছত বিহংগম ডিস্ট্ৰিক্ট আকৌ এবাৰ তাক পৰীক্ষা কৰিবলৈ আমাৰ চৰকাৰৰ মন্ত্ৰী বিষয়া কৰ্মচাৰীসকলে এই স্বাস্থ্য কেন্দ্ৰসমূহ দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ কৰিছিল। ৰাজ্যৰ 21খন জিলা চিকিৎসালয় আমি এই স্বাস্থ্য সেৱা উৎসৱৰ সময়ত ওচৰৰ পৰা আমি চাব পাৰিছিলো। 16খন মহকুমা চিকিৎসালয়ক আমি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিব পাৰিছিলো। 108টা কমিউনিটি হেলথ সেন্টাৰ বা যাক আমি CHC বুলি কওঁ তাক আমি ওচৰৰ পৰা চাইছিলো আৰু 1000 প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে ধৰি 1245খন স্বাস্থ্য সেৱা অনুষ্ঠানত আমি ওচৰৰ পৰা 6 পৰা 8 এপ্ৰিল তাৰিখে পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হৈছিল। এই স্বাস্থ্য সেৱা উৎসৱৰ যেটো বেঞ্চমাৰ্ক সেই বেঞ্চমাৰ্কিংটো আমি লৈছিলো ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ড। আজি ইমান দিনে আমি ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ড 2007 চনত প্ৰস্তুত কৰা ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ডৰ ওপৰতে আমি ইমান দিনে কাম কৰি আছিলো। কিন্তু 7 চনৰ পৰা দেশত যি বিৱৰ্তন হ'ল, বিশেষকৈ কোভিডৰ সময়ত আমি ৰাজ্যৰ বা ৰাষ্ট্ৰৰ স্বাস্থ্য খণ্ডক একেবাৰে ওচৰৰ পৰা চোৱাৰ যি সুযোগ পাইছিলো, তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ড 2022 প্ৰস্তুত কৰিছিল। IPHS 2007ত ডিস্ট্ৰিক্ট হস্পিটালত MRI প্ৰয়োজনীয়তা নাছিল বা IPHS 2007ত ডিস্ট্ৰিক্ট হস্পিটালত অনকলজিষ্ট বা সুপাৰ স্পেচিয়ালিটি ডক্টৰৰ প্ৰয়োজন নাছিল। কিন্তু 2022ত বিভিন্ন দিশৰ পৰা ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ডক আপডেট কৰা হৈছিল আৰু আমি চেষ্টা কৰিছিলো যে আমাৰ চিকিৎসালয়বিলাক 2007ৰ ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ডৰ ওপৰত ইভালুৱেশ্যন কৰাৰ পৰিৱৰ্তে আমি 2022ৰ ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ডৰ ওপৰত আমি ইভালুৱেশ্যন কৰিম। স্বাভাৱিকতে এইটো আমি উপলব্ধি কৰিছিলো যে আমাৰ চিকিৎসালয়বিলাক এতিয়াও 2022ৰ ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ডৰ ওপৰত নিজক বেঞ্চমাৰ্কিং কৰিব পৰা অৱস্থাত অহা নাই বা আহিবৰ বাবে সময় লাগিব। কিন্তু ন্যাশনাল কোৱালিটি এছুৰেন্স ষ্টেণ্ডাৰ্ড, লক্ষ্য, কায়কল্প আদিত আমাৰ চিকিৎসালয়বিলাকে বহু দিনৰ পৰা কাম কৰি থকাৰ কাৰণে আমি ইণ্ডিয়ান পাব্লিক হেলথ ষ্টেণ্ডাৰ্ড 2022ৰ লগত প্ৰত্যক্ষ নহলেও পৰোক্ষভাৱে আমি চিনাকি হৈ আছিলো আৰু আজিও আমি দেখিছো যে একেবাৰে গাঁৱৰ ভিতৰৰ চিকিৎসালয়সমূহেও আমাৰ ৰাজ্যত লক্ষ্য, কায়কল্প
বা ন্যাশনাল কোৱালিটি এসুৰেন্স ষ্টেণ্ডাৰ্ডৰ প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হৈছে ই আমাৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডটিৰ উত্তৰণৰ দৃশ্যকে বহন কৰিছে ইয়াৰ উপৰিও আমাৰ ৰাজ্যত প্ৰতি বছৰে চৰকাৰী চিকিৎসালয়ত বাঢ়ি অহা ইনডোৰ পেশেন্ট আৰু ওপিডি পেশেন্টে ৰাজ্যৰ স্বাস্থ্য খণ্ডটি যে সঠিকভাৱে কাম কৰি আছে তাৰো আমাৰ সন্মুখত প্ৰমাণ দাঙি ধৰে ৰাজ্যত যিমানে ব্যক্তিগত চিকিৎসালয় বাঢ়িছে কিন্তু সমান্তৰালভাৱে চৰকাৰী হস্পিটালত ৰোগীৰ সংখ্যা কমি যোৱা নাই বৰঞ্চ ৰোগীৰ সংখ্যা প্ৰতি বছৰে বাঢ়িছে ই প্ৰমাণ কৰে যে ৰাজ্যৰ জনগণৰ এতিয়াও আস্থা যি আৰু ভৰসা এই দুইটাই চৰকাৰী চিকিৎসালয়ৰ ওপৰত এতিয়াও আছে আৰু মই বিশ্বাস কৰো যে আমাৰ চৰকাৰে যি ধৰণে পাব্লিক হেলথত যি ধৰণে ইনভেষ্টমেন্ট কৰি আছে তাৰ পৰা আমি নিশ্চিত যে ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ড বা ৰাজহুৱা স্বাস্থ্য খণ্ড বহু দিনলৈ আমি প্ৰাসংগিক হৈ থাকিম আৰু মই ভাবো যে আমাৰ ৰাজ্যৰ বাবে ই অতি এটা আনন্দৰ বতৰা